মাতা নাই মানে তোৰ অফিচৰ কলিগ কেইজনকো নামাতিবিনে তেওঁলোক মোৰ অফিচৰহে কলিগ কিন্তু আমাতকৈ তই তেওঁলোকৰ লগত বেছি সময় কটাও তোৰ বিয়ালৈ যদি তেওঁলোকক নামাত কি ভাবিব বাৰু তোৰ যি ভাবে ভাবক মই আহিলো তাৰমানে তোৰ বিয়ালৈ তোৰ ফালৰ কোনো মানুহে নামাত নামাতো কিয় নামাত এনে এটা আনন্দৰ মুহূৰ্ত সদায় সদায় নাহে আৰু যেতিয়া আহে সেইবোৰ আনৰ লগত শ্বেয়াৰ কৰিব লাগে সকলো আনন্দ আনৰ লগত শ্বেয়াৰ কৰিব নোৱাৰি দেউতা আনন্দবোৰৰ আঁৰত বহু চকু পানীও লুকাই থাকে সেই চকু পানীবোৰতো আনৰ লগত শ্বেয়াৰ কৰিব নোৱাৰি আৰু কৰিলেও বুজি নাপায় বাইদেৱে আজিও ব্ৰেকফাষ্ট নকৰাকৈ গ'ল তাই মনটো খুব এটা ভাল নহয় আৰু এইবোৰ কথা কাকো ক'বও নোৱাৰি নহয় ৰূপম দেউতা মাজুলী অফিচটো চিনি পাওঁ নহয় মানে তাইৰ লগত কাম কৰা অফিচাৰবোৰক কেইজনমানক চিনি পাওঁ যাকে চিনি পাওঁ তাকে এই চিঠিকেইখন দি থৈ আহিবি বাৰ কলিক বাহে মাতিব লাগে মাতিবতো লাগেই এতিয়া নামাতিলে কি কৰিবি ইমান বেছি মেচিয়ৰ ছোৱালীজনী হৈ তাই মাজে মাজে ইমান নিমিচিয়ৰ কাম কিছুমান কৰি পেলাই নহয় ৰূপম তই গৈ মাতি থৈ এতিয়াই যা ঠিক আছে দেউতা তুমি টেনশ্যন নল'বা মই আটাইকে মাতি থৈ আহিম দেউতাক ব্ৰেকফাষ্ট দিয়া দি আছো বাহিৰৰ মানুহে ভাবে মাজনীক লৈ মোৰ কোনো টেনশ্যন নাই ইমান ভাল চাকৰি দেখাই শুনায়ো ভাল কিন্তু মোৰ অৱস্থাটো বেলেগ মানুহে বুজি নাপায় তাইৰ বৈবাহিক জীৱনটোৰ ফিতা কাটিবলৈ মই কিমান টেনশ্যন ল'ব লগা হৈছে টেনশ্যন নল'ব দেউতা বাৰ বিয়াখন ভালে ভালে হৈ যাব বিয়াখনক লৈ মোৰ টেনশ্যন নাই টেনশ্যন মোৰ মাজনীক লৈহে মাজনীয়ে তাইৰ শিৰত সেন্দুৰ নোলোৱালৈকে এই টেনশ্যন মোৰ আঁতৰ নহয় বাইদেউক দুখ দি লাভ নাই দেউতা তেন্তে কাক দুখ দিব লাগিব নহয় মানে বাইদেউ যি মানসিক অৱস্থাত আছে সেইবোৰ তাই নিজে মাতি আনিছে এটা পলাতক অপৰাধীৰ কথা ভাবি ভাবি তাই নিজৰ ভৱিষ্যতটো নষ্ট কৰিব নালাগে নহয় দুদিন পাছত তাইৰ বিয়া অন্য এজনৰ লগত তাই ঘৰ পাতিব লাগিব অথচ মাজনীয়ে আজিলৈকে তাক পাহৰিব পৰা নাই তাইৰ মুখখন দেখিলে মই বুজি পাওঁ নহয় নিজে গৈ লগ পাই আহিলে নহয় নহ'লে হয়তো পাহৰিব পাৰিলেহেঁতেন লগ পাই আহিলে মানে কাক লগ পাই আহিলে নহয় মানে সুধিছো মাজনীয়ে কাক লগ পাই আহিলে মনে মনে আছা কিয় কি সুধিছো শুনা নাই মাজনীয়ে কাক লগ পাই আহিছে হেল্ল' কোৱা কি হ'ল বৰ ডাঙৰ কথা এটা হ'ল নহয় মই মানে দেউতাক কৈ দিলোঁ কি ক'লা ক'লো মানে ক'বলৈ বাধ্য হ'লো যে বাইদেৱে ভাৰতীয় দাদাক লগ কৰি আহিছে পাগল হৈছা নেকি তুমি সেইবোৰ কথা আকৌ দেউতাক কিয় ক'ব লগা মই কওঁ বুলি কোৱা নাই নহয় দেউতাই ধমক দিয়াৰ কাৰণেহে হ'ব হ'ব দেউতাক কলৈকৈ যাবলৈ নিদিবা মই এতিয়া গৈ আছোঁ দেউতা কলৈ যায় SP অফিচৰ পৰা পুলিচ ডিপাৰ্টমেণ্টক জনাই থৈ আহোঁ তেওঁলোকে ইমান দিনে বিচাৰি ফুৰা বেদান্ত শইকীয়া আচলতে কাৰ ঘৰত আশ্ৰয় লৈ আছে অলপ ৰৈ দিয়কচোন দেউতা কিয় ৰ'ব লাগে নহয় মানে ৰূপম আহি আছে সি আহি কি কৰিব তেওঁ আপোনাক অলপ ৰ'ব কৈছে কাৰো কাৰণে নহয় মই তোমালোক আটাই মোক মিছাৰ মাজত ৰাখিছা ইমান এটা ডাঙৰ ক্ৰিমিনেলৰ খাটাং ঠিকনা জনাৰ পাছতো মাজনী একো ষ্টেপ লোৱা নাই আৰু সকলো জানিও তোমালোক মনে মনে আছা ইমানৰ পাছতো আৰু মই তোমালোকৰ কাৰণে ৰৈ থাকিব নোৱাৰো বহু হৈছে মোৰ ল'ৰা ছোৱালীকেইটাই মোৰ লগত বহুত খেল খেলিছে সেই খেল চাই চাপৰি বজাই থকা ইচ্ছা আৰু মোৰ নাই চাপৰি বজাব নালাগে দেউতা মাত্ৰ কিবা এটা কৰাৰ আগতে বাৰ লগত এবাৰ কথা পাতি ল'ব কিয় পাতিব লাগে
কি বেলেগ কথা ক'ব তাই নালাগে দৰকাৰ নাই বেদান্ত কেৱল আইনৰ দৃষ্টিতে নহয় মোৰ দৃষ্টিটো এটা ডাঙৰ অপৰাধী তাক শাস্তি দিবলৈ পুলিচ ডিপাৰ্টমেণ্ট যিমান ব্যগ্ৰ হৈ আছে সমানে ব্যগ্ৰ ময়ো হৈ আছো তোমাৰ ব্যগ্ৰতাৰ কথা মই বুজি পাইছোঁ দেউতা কিন্তু একো বুজা নাই তহঁতে বুজা হ'লে ইমান ডাঙৰ কথাবোৰ মোৰ পৰা লুকুৱাই নাৰাখিলিহেঁতেন ইমান দিনে তহঁতে মোক মিছা মাতি আছিলি মই কিন্তু মিছাবোৰৰ উত্তৰ বিচাৰি দিবলৈ নাযাওঁ পুলিচৰ আগত সঁচা খবৰটো দিহে তহঁতৰ মিছাবোৰৰ ওপৰত প্ৰতিশোধ ল'ম আৰু তোমাৰ প্ৰতিশোধৰ উত্তৰ বাই যদি এটা সিদ্ধান্তৰে দিয়ে বাই যদি কৈ দিয়ে তাই আৰু কেতিয়াও বিয়াত নবহে আজীৱন অবিবাহিত হৈ থকাৰ সিদ্ধান্ত লৈ পেলাই তেতিয়া কি হ'ব দেউতা তোমাৰ প্ৰতিশোধৰ কিবা অৰ্থ ওলাবনে সেইকাৰণে কৈছোঁ দেউতা তুমি যি কৰিব খুজিছা কৰা কিন্তু বাৰ লগত কথা পাতি ল'বা বাই বহুত বিশ্বাসেৰে বেদান্ত তাক চাৰেণ্ডাৰ কৰিবলৈ কৈ থৈ আহিছে সেই বিশ্বাসত তুমি আঘাত দিবলৈ গ'লে বাই অন্তৰত বহুত আঘাত পাব আৰু সেই আঘাতৰ প্ৰত্যুত্তৰ বহুত ভয়ানক হ'ব পাৰে দেউতা মাইনা কি হ'ল বেয়া পাইছোঁ মই তোমাক কিয় কি কৰিলো মই মোৰ পুতুলাৰ বিয়াখনলৈ কিয় নাহিলা মই নিজে পুতলা যে পুতলা হৈ পুতলাৰ বিয়ালৈ যাবলৈ লাজ লাগে নহয় তুমি কেনেকৈ পুতুলা হ'বা তুমি দেউতাই হোৱা দেউতাক হ'লেও পুতলা নিজ ইচ্ছাত ঘৰৰ পৰা বাহিৰলৈ যাব নোৱাৰো এইখন ঘৰৰ পৰা ওলাই যাব নোৱাৰো ঘৰৰ কোনো এটা কথা ক'ব নোৱাৰো পুতলাবোৰে যেনেকৈ থৰ হৈ বেলেগৰ কথাবোৰ শুনি থাকে ইমান দিনে এখন ঘৰত মই কেৱল বেলেগৰ কথাবোৰে শুনি আছো এফালে আহা সেইকাৰণে মই কি ঠিক কৰিছো জানা মই আৰু পুতলা হৈ নাথাকো তোমালোক আটাইকে এইখন ঘৰত এৰি থৈ মই এখন নতুন ঘৰলৈ গুচি যাম ঘৰখনৰ নামটো ৰঙা ঘৰ ৰঙা ঘৰত বহি ৰঙা নীলা সপোন দেখি জীৱনৰ বাকী সময়ছোৱা পাৰ কৰি দিম পুতলে সপোন দেখিব নাজানে কিন্তু ৰঙা ঘৰলৈ গৈ মানুহ হ'ম যেতিয়া সপোন দেখিব পাৰিম চাগে ৰহস্যবোৰ কি বোৱাৰী Morisika, kola hod rogere. নাজানো কিয় বেদান্ত শইকীয়া আৰু অনিন্দিতাৰ প্ৰেম কাহিনী স্বচক্ষে দেখাৰে পৰাই মই যেন কিবা অস্থিৰ হৈ পৰিছোঁ এনে লাগিছে যেন মই হিংসা ঈৰ্ষাত জ্বলি পকি মৰিব ধৰিছোঁ যিজন মানুহে ইমান দিনে মোৰ ছোৱালীৰ দেউতাক হৈ আহিছে তেওঁ হঠাতে কাৰোবাৰ প্ৰেমিক হৈ যাব কান কাৰোবাক ভাল পাবলৈ ল'ব সেইবোৰ কথা যেন মোৰ বাবে কিবা অসহনীয় হৈ পৰিছে মই কিয় মানি ল'ব পৰা নাই এইবোৰ কথা কিয় চাহ একাপ খাব নেকি দেউতা হা নাই নাখাওঁ বোৱাৰী তুমি যে সিদিনা কৈছিলা সকলো প্ৰশ্নৰে উত্তৰ নাথাকে দেউতা আৰু যিবোৰৰ উত্তৰ নাথাকে সেইবোৰেই ৰহস্য ৰহস্যবোৰ কি বোৱাৰী এই বুঢ়া মানুহটোক আৰু কিমান ৰহস্যৰ মাজত ৰাখা ৰহস্যৰ মাজত থকাটো কম কষ্টৰ কথা নহয় বাকী মানুহবোৰ যেনতেন কিন্তু তোমাক ৰহস্যময় বুলি ভাবিবলৈ মোৰ বৰ কষ্ট হৈছে জানানে সিদিনা হঠাতে তুমি তোমাৰ ছোৱালীৰ কথা উলিয়ালা তাৰ পাছৰে পৰা মই তোমাক বহুবাৰ সুধিছো তুমি কিন্তু মোৰ প্ৰশ্নৰ কোনো উত্তৰেই নিদিলা নাজানো কিবা উত্তৰ আছে নে নাই তোমাৰ ওচৰত নাই যদি নাই আছে যদি কৈ দিয়া তোমাৰ উত্তৰ জানিবলৈ মই ৰৈ আছো বোৱাৰী জনাম দেউতা আপোনাক বহু কথাই জনাব লগা আছে কি কথা মোৰ কথা মোৰ জীৱনটোৰ কথা যিটো জীৱন আপোনালোকৰ কাৰণে তেনে অচিনাকি নাজানো সেই জীৱনটোৰ কথা জনাৰ পাছত আপুনি কি কৰিব কি বুলি ভাবিব মোক
আজিৰ দৰে লখিমীপুৰীৰ আসনত আপুনি মোক ৰাখিব নে নাই? তথাপিও মই কমেই, দুদিন ৰৈ দিয়ক, অলপ সাহস গোটাই লওঁ। হয়, এক মিনিট মাত দিবচোন। হয়, কওকচোন কি লাগে আপোনাক? মোক এটা ফোন নম্বৰ লাগিছিলে। ফোন নম্বৰ? ইয়াততো চাউল দালিহে বেচা হয়, ফোন নম্বৰ বেচা নহয় নহয়। কিয় ধান্দাখন মাথা বেয়া কৰি আছে? যাওক ইয়াৰ পৰা। ইমান বেয়া ব্যৱহাৰ। আজি যদি ইলেকশ্যনত জিকি মই পঞ্চায়তৰ লিডাৰ হ'ব পাৰিলোহেঁতেন, তেতিয়া মই গাড়ীত ঘূৰি ফুৰিব পাৰিলোহেঁতেন। দুইখন জেপে মোৰ গৰম হৈ থাকিলেহেঁতেন। হ'ব, ইলেকশ্যনত যিমান লোকচান হ'ল মই চব সুদে মূলে উচল কৰি আছো। মই কম লেতেৰা জিনিস। ৰহস্যটো মুকলি কৰি দিব পাৰিলে মোৰ মনটো অলপ শান্তি পালেহেঁতেন দেউতা। সেই বোজাটো আৰু কঢ়িয়াই ফুৰিব নোৱাৰো মই। ক'ৰবাৰ পৰা অলপ সাহস পোৱা হ'লে, যিয়ে সাহস দিব পাৰে তেওঁতো নিজে আঁতৰি যাব বিচাৰিছে আমাৰ পৰা। অলপো ভাবি চোৱা নাই তেওঁ গুচি গ'লে মই কিমান দুৰ্বল হৈ পৰিম। খবৰ লৈছেনে নাই? কাৰ খবৰ? আপোনাৰ প্ৰেয়সীৰ বিয়াৰ খবৰ লৈছো। ধুমধামেৰে হ'ব বিয়াখন। আপুনি কি ঠিক কৰিলে? মই আৰু বেলেগকৈ কি ঠিক কৰিম? কৈছো অনিন্দিতাক, বিয়া বুলি তাক এটা ডাঙৰ উপহাৰ দিম মই। কি উপহাৰ? বিশ্বাস। অনিন্দিতা বহু বিশ্বাসেৰে কৈ থৈ গৈছে মোক চাৰেণ্ডাৰ কৰিবলৈ। বিয়া বুলি সেই বিশ্বাসখিনিকে মই উপহাৰ দিম। সেইবোৰ কৰি কি লাভ হ'ব আপোনাৰ? আপুনিতো আৰু আপোনাৰ প্ৰেয়সীক উভতাই নাপায়। উভতাই পালোৱেই যেনিবা, কি লাভ হ'ব মোৰ? ৰঙা ঘৰততো আৰু সংসাৰ নহয়। মোৰ কাৰণে বহু কষ্ট খাইছে অনিন্দিতাই, আৰু কষ্ট খাব নালাগে। এটা নতুন জীৱন আৰম্ভ কৰক, সুখত থাকক তাই। আপুনি যে তেওঁৰ সুখ দুখৰ হিচাপ কৰিলে, মোৰ কথা এবাৰলৈ ভাবি চাইছেনে আপুনি? আপোনাৰ অবিহনে মোৰ কি অৱস্থা হ'ব এবাৰ ভাবি চাইছেনে আপুনি? নাই চোৱা, এক মুহূৰ্তৰ কাৰণে মই আপোনাৰ কথা ভবা নাই। ভবাৰ কিবা দৰকাৰ আছে বুলি মই নাভাবো। বহু ভাবিলো আপোনাৰ কথা। এতিয়াৰ পৰা আপুনি নিজে নিজৰ কথা ভাবিবলৈ আৰম্ভ কৰক। যিদিনা মাইনে আপোনাক মা বুলি মাতিলে সেইদিনাই মোৰ দায়িত্ব শেষ হৈ গৈছে। এতিয়া আপুনি গৈ সমাজৰ আগত কওক যে আপুনি তাৰ মাক হয়। এইখিনি সাহস যদি দেখুৱাব নোৱাৰে, তেতিয়া কিন্তু আপুনি এগৰাকী মিছা মাক হৈ পৰিব। মাইনা মিছা দেউতাকক সঁচা বুলি ভাবি বহু সময় পাৰ কৰিলে। এতিয়া আৰু তাইৰ মাকজনীকো মিছা কৰি নেপেলাব। তাইক কষ্ট পাব। আৰু বাকী থাকিল মোৰ কথা। মিছা হৈ বহুদিন থাকিলো। জীৱনত বাকীকেইটা দিন অলপ সঁচা হৈ পাৰ কৰিব খুজিছো। আপুনি মাজত সোমাই নতুন কিবা খামখেয়ালি সৃষ্টি নকৰিব প্লিজ। আপুনি সঁচা হৈ থাকক আমাৰ লগত। সাগৰ শইকীয়া নহয়, বেদান্ত শইকীয়া হৈ থাকক। আপোনাৰ লগত থাকি যিকোনো পৰিচয় বহন কৰিবলৈ মই সাজু। সেয়া লাগিলে বান্ধৱীয়ে হওক বা পত্নীয়ে হওক। মনে মনে থাকক। কি হ'ল? মই মোৰ মনৰ কথাকেইটাহে কৈছো, এটা প্ৰস্তাৱহে দিছো আপোনাক। আৰু আপোনাৰ এই প্ৰস্তাৱত যে মই চহী কৰিম তেনেকৈ ভবাটো আপোনাৰ এটা ডাঙৰ ভুল হৈছে। একো ভুল হোৱা নাই। আপোনাৰ দৰে মানুহ এজনক লৈ যিকোনো তিৰোতাই সপোন দেখিব পাৰে। সপোনবোৰ ভাঙি পেলাওক। আপোনাক মই সদায় এগৰাকী মাতৃ হিচাপে শ্ৰদ্ধা কৰি আহিছো। সেই শ্ৰদ্ধাখিনিক বুকুত সাৱটি লৈ মই চাৰেণ্ডাৰ কৰিম। সেইবুলি শ্ৰদ্ধাখিনিক স্পৰ্ধা কৰি নেপেলাব। খং উঠিব। শ্ৰদ্ধা গৈ কেইটামান বেয়া গালি হ'ব। কি চিন্তা কৰিছে? বাপৰে দাদা, মাইনাই পুতলাৰ বিয়া খেদাই একেবাৰে ভাগৰি পৰিছে। এতিয়ালৈকে উঠাই নাই। ময়ো লাহে লাহে এপত এপতকৈ কাপোৰবোৰ ভৰাবলৈ লৈছো।
আপুনি যোৱা 5 দিনাই ময়ো গুচি যাম মদন মহাজনৰ কাষলৈ দোকানখনো আৰম্ভ কৰিব লাগিব নহয় কি হ'ল দাদা কি চিন্তা কৰিছে চিন্তা কৰা নাই অধৈৰ্য হৈছো কিহৰ কাৰণে সেই দিনটোৰ কাৰণে যিদিনা মই চাৰেণ্ডাৰ কৰিম জেলত সোমাম আৰু ৰ'বলৈ এই ঘৰটোত থাকিবলৈ অকণো ইচ্ছা নাই মোৰ কি হৈছে দাদা বৰ স্বাৰ্থপৰ সেই মানুহবোৰ কোনেও মোক মই হৈ থাকিবলৈ নিদিয়ে মই হৈ জীয়াই থাকিবলৈ নিদিয়ে চবৰে এটাই মতলব কাৰোবাৰ বাপেক হ'ব লাগে কাৰোবাৰ গিৰিয়েক হ'ব লাগে কাৰোবাৰ বন্ধু হ'ব লাগে কিন্তু কোনেও এবাৰলৈ নকয় যোৱা তুমি হৈ জীয়াই থাকা তোমাৰ নাম তোমাৰ পাপ তোমাৰ পুণ্যক লগত লৈ জীয়াই থাকা নকয় কোনেও নকয় নালাগে ক'ব কোনে একো ক'ব নালাগে কোনোবাই কিবা ক'লে মই আৰু শুনিবলৈ নাই এইখন ঘৰত মই হৈ সোমাইছিলোঁ মই হৈ ওলাই যাম কোনে আৰু মোক কাৰোবাৰ অমুক কাৰোবাৰ তমুক বনাব নোৱাৰে একদম নোৱাৰে এই মিছাবোৰৰ মাজত মিছা চিনাকিবোৰৰ মাজত থাকোঁতে থাকোঁতে ইমান দিনে নিজকে পাহৰি পেলাইছিলোঁ এতিয়াৰ পৰা আৰু সেইবোৰ নহ'ব মই হৈ চলিম লাগিলে মই জেলৰ কয়দীয়ে হওঁ বা মৃত্যুদণ্ডৰে দণ্ডিত জঘন্য অপৰাধীয়ে হওঁ কিন্তু থাকিম মই হৈ বেদান্ত শইকীয়া হৈ